এয়া মই আটাখিনি মাৰিলোঁ এতিয়া 5 মিনিটমান ঢাকি থৈ দিম এইফালে মই মছলাত লৈছোঁ 2টা পিঁয়াজ মিডিয়াম সাইজৰ কেঁচা জলকীয়া শুকান জ্বলা আদা পেষ্ট আৰু তেজপাত এতিয়া আলু 2টা আৰু বুটখিনি মই বইল কৰি ল'লোঁ এইফালে কেৰাহী বহাই দিছোঁ গৰম হৈ আছে গৰম হ'ল এতিয়া মই তেল দিছোঁ কেঁচা শুকান জলকীয়া দিছোঁ 2টা তেলতে তেজপাতা দিছোঁ আৰু এয়া পিঁয়াজখিনি কাটি থোৱা পিঁয়াজখিনি দিলোঁ এতিয়া মই এইখিনি ভালকৈ ভাজিম ইয়াতে মই এতিয়া হালধি গুড়ি অকণমান দিম জিৰা গুড়ি দিম ধনিয়া গুড়ি দিম আৰু ৰেড চিলি পাউডাৰ অকণমানো দিম আৰু নিমখ দিম সোৱাদ অনুযায়ী নিমখ দিছোঁ সোৱাদ অনুযায়ী জ্বলা গুড়ি হালধি গুড়ি জিৰা গুড়ি এনেকৈ দি দিলোঁ এইখিনি মই এতিয়া আকৌ ভালকৈ ভাজিম অকণমান পানী দি দিছোঁ এইখিনি মই আকৌ ভালকৈ ভাজিম ভালকৈ ভাজা হোৱাৰ লগত এতিয়া মই আলুখিনিও দি দিছোঁ অকণমান ভাঙি পেলাই দিছোঁ আলুখিনি এতিয়া মই আকৌ অকণমান পানী দি দিলোঁ এতিয়া মই এইখিনি আকৌ ভালকৈ ভাজিম এতিয়া মই এয়া বইল কৰি থোৱা বুটখিনি দি দিলোঁ এইখিনি আকৌ ভালকৈ মই লৰাই দিম এইফালে মই চাহৰ পানী বহাই দিছোঁ আজি ছানডে মই গাখীৰ চাহ খাওঁ বহুত বেছি চাহ নাখাওঁ দেই মই অকণমানে চাহ খাওঁ মানে উইনবাৰে লাল চাহে খাওঁ আজি গাখীৰ চাহকণ খাম এইফালে মই ৰুটি বেলি আছোঁ পুৰিম এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল বুটৰ চব্জি চাহ পৰঠা কণী আৰু এয়া লাড়ু ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ বোলে ভালে আছে আজি ছানডে ব্ৰেকফাষ্ট কৰি পেলাই ওলাই আহিলোঁ দাদা আৰু মই অকণমান বজাৰ যাম বজাৰ মানে গোবৰ্ধন বজাৰ বুলি কয় চন্দ্ৰপুৰত আগতেও মই আপোনালোকক দেখুৱাইছোঁ এইটো ভিডিঅ' লোকেল চাউল আনিবলৈ গৈ আছোঁ আৰু চব্জি তব্জিও ল'ম বিয়া লৈ পেলাই গৈ আছোঁ মাছ চাছো অকণমান ল'ম যদি কিবা পচন্দ হৈ থকা মাছ তেন্তে আপোনালোকে চাই থাকক আৰু আপোনালোকে তেওঁলোকে চাই থাকিব ভিডিঅ'টো দাদা গৈছে ATM-ত গৈছে পইচা আনিবৰ কাৰণে ৰখি আছোঁ মই ৰাতিপুৱা টাইমত খোজকাঢ়ি ইয়ালৈকে আকৌ প্ৰায় আপোনালোকক দেখুৱাইছিলোঁ আগতে ভিডিঅ'ত দাদা আহি পালে পইচা নাপালে কিমানে পইচা নাই এইটো ATM-ত নাপালে এতিয়া আমি বেলেগ এটা জেগাত যাব লাগিল তেন্তে হ'লেও গৈ থাকোঁ বেলেগ এখন ATM-ত আহিলোঁ ইয়াতে বহুত ভিৰ হৈ আছে এয়া বেকচাইডত দেখা পাইছে নহয় সেইখন বিশাল হ'ব প্ৰায় হ'লেই কাম বহুত কম দিনতে হৈ উঠিছে মই ৰখি আছোঁ দাদা এইফালে পইচা উঠাই আনি আছে মই পইচা উঠোৱা হৈ গ'ল এতিয়া যাবলৈ ওলাইছোঁ ৰাস্তা বিৰাটেই ধুনীয়া হয় কেতিয়াবা আহি ফুৰি যাব চন্দ্ৰপুৰৰ ৰাস্তা দৃশ্যটো বিৰাটেই ধুনীয়া প্ৰাকৃতিক পৰিৱেশ যিটো চাবলগীয়া আৰু এইখন হ'ল পানীখাইটি পুলিচ থানা ৰেল গেট বন্ধ কৰি দিলে ৰেল আহি আছে মানে এতিয়া আমি ইয়াতে ৰখি থাকিব লাগিল আৰু এইফালে আছে আছাম ডাউন টাউন ইউনিভাৰ্চিটি আপোনালোকে নিশ্চয় শুনাই পাইছে বহুত ফেমাছ হয় ইউনিভাৰ্চিটিখন এইখন গাড়ী হয় ইউনিভাৰ্চিটিৰ কেতিয়াবা মই ভিডিঅ' এটা বনাই আপোনালোকক নিশ্চয় শ্বেয়াৰ কৰিম আৰু এয়া ব্ৰহ্মপুত্ৰ বহুত পানী হৈছিলে এতিয়া শুকাই গৈছে পানী কিমান জাম লাগিছে চাওকচোন মানুহ ট্ৰেইন আহি আছে এয়া আহিলে ট্ৰেইন এখন যোৱাৰ পিছত আৰু এখন আহিব সেইখন নগাঁৱৰ ফালৰ পৰা আহি আছে কলংপাৰ বুলি কয় 20 মিনিট ৰখিলোঁ আমি ইয়াতে একেবাৰে বৰ হৈ গৈছোঁ এইখন আহিলে এইখন নগাঁৱৰ হয় হৈবৰ গাঁৱৰ পৰা আহি আছে দেখে মোৰ নিজৰ গাঁওখনৰ কথা মনত পৰি গৈছে
বহুত স্পীডত আহিছে গাড়ীখন। তেন্তে বলক আকৌ যাত্ৰা আৰম্ভ কৰোঁ। এয়া পৰিৱেশখিনি চাওকচোন আপোনালোকে। 8:30 হৈছে, মৰ্ণিং 8:30। এইফালে আপোনাৰ হাতীচিলা বুলি কয়, ইয়াতে পিকনিক স্পট আছে। বিৰাটেই ধুনীয়া জেগা হয়, কেতিয়াবা পিকনিক খাবলৈ আপোনালোকে আহিব পাৰে। হাতীচিলা পিকনিক স্পট, ব্ৰহ্মপুত্ৰৰ পাৰ আছে তাতে, বালিচৰ। ইয়াৰ ৰাস্তা চাওকচোন। পুৰা সেউজীয়া সেউজীয়া দুয়োফালে। ইমান ধুনীয়া জেগা দেখিছে নহয়। কেতিয়াবা আপোনালোকে ফুৰি যাব আহি চন্দ্ৰপুৰত, চাবলগীয়া ঠাই আৰু। বেকগ্ৰাউণ্ডৰ মিউজিক ইগন'ৰ কৰিব আপোনালোকে। টিভি চলি আছে যিহেতু, মোৰ ঘৰত মোৰ ভতিজী আছে, সৰু ল'ৰা, কাৰ্টুন চলি থাকে এনি টাইম, টিভি চাই আছে সি। আৰু এইখন মন্দিৰ হয়, বহুতেই ধুনীয়া হয় ভিতৰখন। আপোনালোকে কেতিয়াবা আহি চাই যাব মন্দিৰখন। গৈয়ে নাপাওঁ আমি য'ত যাব। এয়া ব্ৰহ্মপুত্ৰ হয়, দেখা পাইছে নহয়, পূৰা পানী ইয়ালৈকে আহে। এতিয়া শুকাইছে, বহুতখিনি শুকাইছে। এয়া ব্ৰহ্মপুত্ৰৰ পাৰ। ঘৰৰ পৰা প্ৰায় 20-25 কিলোমিটাৰমান হ'ব। এই আছে ৰাজহাঁহ, 20-25 কিলোমিটাৰমান হ'ব আমি য'ত গৈ আছোঁ তালৈ। এই যে আহি আছোঁ মানে আহিয়ে নাপাওঁ। তথাপিও বৰ নালাগে, ৰাস্তাৰ মানে যিটো দৃশ্য আৰু চাই আহি থাকোঁ, বৰ নালাগে, ভাল লাগে। আৰু এইখন হ'ল চন্দ্ৰপুৰ পুলিচ থানা, থানাই ইয়াতে। পামেই আৰু বহুত বেছি দূৰ নহয়। চন্দ্ৰপুৰ থানা যিহেতু পাৰ হৈছোঁ, চন্দ্ৰপুৰ থানাৰ পৰা আৰু বেছি দূৰ নহয়, অকণমানি আছে। এয়া ফাইনেলি পালোঁ। এখন কপিলী নদী, আগতেও মই আপোনালোকক দেখুৱাইছোঁ, কপিলী নদী বুলি কয়। এইখন দেখা পাইছে নহয়, ঘৰ এইয়া যে দেখা পাইছে, সেইখনে বজাৰ। আমি তালৈকে যাম। পুৰা ভিৰ লাগিছে, বহুত দূৰৰ পৰা আহে ইয়াতে মানুহবোৰ। চিনাকি মানুহ লগ পাইছোঁ আজি ইয়াতে, আমাৰ নাৰেংগীৰ পৰাই যোৱা মানুহ লগ পাইছোঁ।
কিছুমান বস্তু মানে ফ্ৰেছ পায়, সেইটো কাৰণে তালৈকে যায়। আৰু কিছুমান বস্তু বহুত কমতো পায় ইয়াতে। আমি সেই লোকেল চাউলখিনিৰ কাৰণে আহোঁ, কাৰণ লোকেল চাউলটো তেনেকৈ গুৱাহাটীত পোৱা নাযায়, ইয়াতে পোৱা যায়। তাৰ লগতে আহোঁ যেতিয়া চব্জিও বজাৰ কৰি লৈ যাওঁ। এয়া চাওকচোন, নানা ধৰণৰ কিবা কিবি বাচন বৰ্তন ওলাইছে, ষ্টীলৰ, কাঁহৰ, এইফালে প্লাষ্টিকৰ, এইফালে শাক পাচলি। ঢেকীয়া শাক বহুত ওলাইছে। এতিয়া আমি যাম আগতে চাউলৰ দোকানখনলৈ। এয়া দেখা পাইছে নহয়, এইবোৰে লোকেল চাউল হয়। মৰিগাঁৱৰ পৰা আহে, নগাঁৱৰ পৰা আহে ইয়াতে লোকেল চাউল লৈ পেলাই। আৰু এইজন এয়া দাদা হয়, মোৰ বৌৰ ককায়েক হয়, তেওঁক ইয়াতে লগ পালোঁ বজাৰত। তাহাঁতৰ ঘৰ ইয়াতে হয়, গোবৰ্ধনতে। একচুৱেলি গোবৰ্ধন নাপাওঁতে পায় তেওঁলোকৰ ঘৰ। এয়া দাদা চাউল চিলেক্ট কৰি আছে, কোনখনৰ পৰা ল'ব, ক'ত পচন্দ হৈছে তাকে বিচাৰি সুধিছেহি। ইয়াৰ পৰাই ল'ব কিজানি, এইখনৰ পৰাই লয়। আজি 2 বছৰমানৰ পৰা ইয়াৰ পৰাই লৈ আছে। এয়া কপিলী নদী, আপোনাৰ এইখন ওপৰেদি আহিছিলোঁ। এতিয়া আপোনালোকক তলৰখিনি মই দেখুৱাব বিচাৰিছোঁ। চাওকচোন, এইখনকে কপিলী নদী বুলি কয়। পানী বহুত হৈ আছে, বৰ্তমানটো পানী হৈছে চাৰিওফালে, নহয় জানো? মানে পানী পূৰা হৈ আছে, লাহে লাহে অকণমান কমিব। এইখন হ'ল কপিলী নদী, চন্দ্ৰপুৰ গোবৰ্ধনত আছে। কি ধুনীয়া লগা চাওকচোন। কেতিয়াবা আহি আপোনালোকে ফুৰি যাব, বিৰাটেই ভাল লাগে ইয়াতে আহি পেলাই। এয়া চাইডত নাও দেখা পাইছে নহয়। ইফালে আপোনাৰ নাৱেদি মানুহবোৰ অহা যোৱা কৰে, মানে চব্জি তব্জিবিলাক চৰৰ পৰা লৈ আহি পেলাই, চৰ আছে তাৰ পৰা আহে মানে দোকানীবোৰ চব্জি তব্জি লৈ আহে, তাৰ পৰা নিজৰ খেতি। ইয়াতে আছে মাছৰ বজাৰ, নদীৰ কাষতে মাছৰ বজাৰ। চাওক, নানা ধৰণৰ মাছ ওলাইছে। মই বিচাৰি আছিলোঁ শিঙি মাছ, মায়ে শিঙি মাছ লৈ যাব দিছিলে। এতিয়া শিঙি মাছ মই পাইছোঁ, কিন্তু বহুত বেছি সৰু, ডাঙৰ বিচাৰিছিলোঁ। আৰু এইফালে আছে এয়া কিবা কিবি মাছ ওলাইছে, চব গৰৈ মাছ আৰু এতিয়া কিবা কিবি আছে। গৰৈ মাছেই বেছিকৈ ওলাইছে, শ'ল মাছ, কিবা কিবি। শিঙি মাছ নাই দেখা। আৰু এয়া শুকান মাছ হয়। কোনে কোনে খাই ভাল পায় শুকান মাছ কমেণ্ট কৰি জনাবচোন। মই ইমান এটা বেয়া নাপাওঁ বাৰু, খাওঁ। আৰু এয়া চব্জিৰ বজাৰ চাওক। আৰু এই বেঙেনাকেইটা দেখা পাইছে নহয়, বহুতে টেষ্টি হয় বেঙেনাকেইটা, মাছেদি খাবলৈ বিৰাট ভাল লাগে। মই লৈছোঁ। আৰু এয়া হাঁহৰ কণীও মই কেইটামান ল'ম, ভাল পাওঁ মই হাঁহৰ কণী। সব চৰৰ পৰা আহে চব্জিবোৰ ইয়াতে।
পুৰা ফ্ৰেছ লোকেল বস্তুবোৰ পায়। ইয়াতে মূলা শাক লৈ আছোঁ মই। মূলা শাক মোৰ খুবেই প্ৰিয় হয়। আৰু এয়া চুপাৰী, বজাৰত আহিলে এইটো বস্তু ল'বই লাগিব, চুপাৰী আৰু পাণ। মোৰ ঘৰৰ সকলোৱে খায়। আৰু এয়া চাউল ল'লোঁ আমি, 1 মাহৰ কাৰণে লৈ লৈছোঁ একেলগে। উখোৱা চাউল হয় আৰু চাউলো লৈছোঁ এক্সট্ৰাকৈ। এতিয়া আমাৰ বজাৰ হৈ গ'ল, গৈ থাকোঁ তেন্তে। এয়া চাওকচোন, ৰাস্তাৰ চাৰিওফালে একেবাৰে গোটেই সেউজীয়া সেউজীয়া হৈ আছে। বহুত দূৰৰ পৰাই আহে মানুহবোৰ ইয়াতে শ্বুট কৰিবৰ কাৰণে। চাওক, শ্বুট চলি আছে ইয়াতে। বহুত চিনেমা চিৰিয়েলৰ শ্বুটবোৰ হয় ইয়াতে। আৰু এইখন ইয়াৰ আগত দেখা পাইছে নহয়, এইখন ব্ৰহ্মপুত্ৰ হয়। পূৰা পাৰলৈকে আহি যায় পানী। এতিয়া বহুতখিনি শুকাইছে। সেয়া চাওক, দুয়োফালে চাওকচোন, পূৰা সেউজীয়া সেউজীয়া, একেবাৰে চাবলগীয়া দৃশ্য। মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব। যদি ভাল লাগে ছাবস্ক্ৰাইব এটাও কৰিব, আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। আকৌ অন্য এটি ভিডিঅ'ত আপোনালোকক নিশ্চয় লগ পাম। এয়া ৰাস্তাত গজৰাজক লগ পালোঁ। আহোঁতেও লগ পাইছিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। এতিয়া ঘৰলৈ যাওঁতেহে আকৌ পালোঁ। ধন্যবাদ দেই মোৰ ভিডিঅ'টো চোৱাৰ বাবে আৰু ছাপোৰ্ট কৰাৰ বাবে।